হেল্ল'। হা? অ কিবা কিবি খালি নে তই? শুন, ঠাণ্ডা নলগাবি, গৰম কাপোৰ পিন্ধি থাকিবি। তোৰ আকৌ অকণমান ঠাণ্ডা লাগিলেই জ্বৰ উঠেই নহয়। চিন্তাটো হ'বই ন। আজি বজাৰ কৰিব যাওঁতে গৰৈ মাছ কেইটামান দেখিলো, লৈ আনিলো। তই ভাল পাও নহয়। হ'ব দে, মই নাযাওঁ দে কাশ্মীৰলৈ। ये बड़ी खबर इस वक्त की आपको बता रहा हूं। पहलगाम आतंकी हमले में 26 लोगों की मौत की अभी तक खबर आई है।